নমস্কাৰ। শেহতীয়াভাৱে ৰাজ্যত সংঘটিত হোৱা তিনিটা হত্যাকাণ্ড সন্দৰ্ভত কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হ'ল। যিটো সময়ত অভিনীল হত্যাকাণ্ডৰ হয়তো প্ৰতিজন অসমীয়াই আজিও পাহৰিব পৰা নাই। তেওঁলোকৰ আৰ্তনাদবোৰে বহুদিন প্ৰতিজন অসমীয়াক হ'বলৈ দিয়া নাছিলে। তেওঁলোকৰ ঘটনা পাহৰণিৰ গৰ্ভলৈ নেযাওঁতে ৰাজ্যত শেহতীয়াভাৱে সংঘটিত হোৱা যি তিনিটা হত্যাকাণ্ডই পুনৰ মানৱ সমাজক লজ্জিত আৰু চিন্তিত কৰি তুলিবলৈ বাধ্য হৈছে। ৰাজ্যত শেহতীয়াভাৱে সংঘটিত হোৱা তিনিটা হত্যাকাণ্ড ক্ৰমে সনাতন ডেকা, পৰাগজ্যোতি নেওগ আৰু দেৱাশিষ গগৈ। তিনিটা হত্যাকাণ্ডৰ যিবোৰ কাৰণ ইতিমধ্যে বাতৰিত সম্প্ৰচাৰিত হৈছে, সেই কাৰণবোৰ হয়তো খুব বেছি গধুৰ নহয়। সামান্যতম কথাৰ বাবেই যি গণহত্যাৰ বলি হ'ব লগা হ'ল, যি বৰ্বৰতাৰ বলি হ'ব লগা হ'ল, যি নিষ্ঠুৰতাৰ বলি হ'ব লগা হ'ল, তেওঁলোক কেতিয়াও এখন সভ্য সমাজৰ অধিকাৰী হ'ব নোৱাৰে। ৰাজ্যত সংঘটিত হোৱা যি সনাতন ডেকা, পৰাগজ্যোতি নেওগ আৰু দেৱাশিষ গগৈ, এই দেৱাশিষ গগৈ তিনিওটাৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত প্ৰতিজন সচকিত ব্যক্তি আজি চিন্তিত আৰু তেওঁলোকে ইয়াৰ পৰিত্ৰাণ ক'ত তেওঁলোকে ভাবিবৰ বাধ্য হৈছে। কাৰণ দেৱাশিষ গগৈ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে গাভৰু পৰ্বতলৈকে গৈছিল আৰু তাৰ পৰা উভতি আহোঁতে সামান্য এটা খুন্দা এজনী মহিলাৰ গাত লাগিছিলে আৰু তাৰ ফলস্বৰূপে একাংশই তেওঁলোকৰ ওপৰত গ্ৰণাপ প্ৰহাৰত কি হৈছিলে, লিপ্ত হৈছিলে আৰু তাৰ অন্তৰালত দেৱাশিষ গগৈৰ কি হৈছিলে, মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিলে। এটি উঠি অহা প্ৰজন্ম, উঠি অহা ল'ৰা যি বৰ্বৰতাৰ বলি হ'ব লগা হ'ল, যি নিষ্ঠুৰতাৰ বলি হ'ব লগা হ'ল, যি সনাতন ডেকা বা পৰাগজ্যোতিৰ ক্ষেত্ৰতো একেই। তেনে ক্ষেত্ৰত এই ঘটনাবোৰৰ কাৰণবোৰ কি? এয়া মানুহৰ আকোৰগোজ নে মানুহৰ আইনী ব্যৱস্থাৰ প্ৰতি ভয় নোহোৱা হৈছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ ক'ত? এই ঘটনাবোৰৰ ক্ষেত্ৰত অপৰাধী হিচাপে বিবেচনা কৰি প্ৰতিজন সচকিত ব্যক্তি, প্ৰতিজন ব্যক্তিয়ে কি কৰিব লাগে, ইয়াৰ উচিত প্ৰতিবাদ কৰিব লাগে। তেওঁলোকৰ যিমান পাৰি তেওঁলোকৰ কি শাস্তি তেওঁলোকৰ দাবী কৰিব লাগে। অন্যথা এই ঘটনাবোৰে সমাজখনক এটা বেয়া পৰ্যায়লৈকে, সমাজখন এটা সুপ্ৰিম পৰ্যায়লৈকে কি কৰিব, গতি কৰাব। আৰু সময় থাকোঁতে এই ঘটনাবোৰক আমি যিমান পাৰি কি কৰিব, ৰোধ কৰিবৰ কাৰণে কি কৰিব, আইনী ব্যৱস্থাই হাতত ল'ব লাগে, চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে। কাৰণ এনেকুৱা নৰপিশাচবোৰ সমাজৰ কেতিয়াও অধিকাৰী হ'ব নোৱাৰে। ই কোনো ধৰ্মীয় অংশৰ অধিকাৰীও হ'ব নোৱাৰে। এই নৰপিশাচবোৰক চৰকাৰে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া উচিত আৰু এইবোৰৰ ক্ষেত্ৰত আইনী ব্যৱস্থা খুব বেছি কঠোৰ হ'ব লাগিব। আৰু যদি এওঁলোকে এনেকুৱা ধৰণৰ ঘটনাবোৰ ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰে, তেতিয়াহ'লে ৰাজ্যৰ পৰিস্থিতি বা সমাজ ব্যৱস্থাৰ পৰিস্থিতিটো খুব বেয়াৰ ফালে ধাবিত হ'ব। আৰু ইয়াৰ কাৰণে অপৰাধী হিচাপে বিবেচনা কৰি প্ৰতিজন সচকিত ব্যক্তি, প্ৰতিজন ব্যক্তিয়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰা উচিত। ধন্যবাদ। জয় অসম।